যোৱা 25 আগষ্টত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যিখন আমাৰ ভোটাৰ তালিকাৰ খচৰাখন আমাৰ পাব্লিছ কৰা হৈছে আৰু সেই মৰ্মে আমি সকলো ৰিকগনাইজ আৰু ষ্টেট আৰু নেশ্যনেল পলিটিকেল পাৰ্টিলৈ আমি একোটা কপি পঠাইছোঁ আৰু আমাৰ নিজৰ অফিচতো ব্লক অফিচ আৰু এখন ৰাজহ বিষয়াৰ কাৰ্যালয়তো নটিছ বৰ্ডত দিবলৈ তেওঁলোকলৈ একোটা কপি পঠাইছোঁ। এই সন্দৰ্ভত আপোনালোকক জনাওঁ যে আমাৰ এতিয়ালৈকে আমাৰ পঞ্চায়তত ইলেকশ্যনত যিহেতু আমাৰ 3টা স্তৰত আমাৰ থাকে, তাৰে জিলা পৰিষদৰ আমাৰ 2টাকৈ আমাৰ সমষ্টি আছে, ঠিক তেনেকৈ আঞ্চলিক পঞ্চায়তৰ 15টা সমষ্টি, আমাৰ গাঁও পঞ্চায়তৰো 15টা সমষ্টি আছে গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰণে, সভাপতি বা সভানেত্ৰী, আৰু সেই মৰ্মে আমাৰ প্ৰতিটো পঞ্চায়তত 10টাকৈ ৱাৰ্ড হিচাপে আমাৰ মুঠ আমাৰ ৱাৰ্ড সমষ্টি আমাৰ 150টা। আৰু 2018 চনত আমাৰ যিটো ইয়াৰ আগৰ যিটো নিৰ্বাচন হৈছিল সেই মৰ্মে আমাৰ মুঠ আমাৰ 168টা আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ আছিল, সেইখিনি আমাৰ এতিয়াও ইনটেক্ট আছে, আমি একেভাগে ৰাখিছোঁ বৰ্তমানলৈকে। আৰু ভোটাৰ্ছ আমাৰ 2018 চনত আছিল আমাৰ 60,365জন পুৰুষ, 58,655গৰাকী মহিলা, মিলাই মুঠ আমাৰ 1,19,020গৰাকী আছিল। তাৰ পৰা আমাৰ এই বছৰ আমাৰ 5 বছৰৰ পাছত আমাৰ বৃদ্ধি হৈছে, প্ৰায় 13% ওচৰত বৃদ্ধি হৈছে। আমাৰ পুৰুষ বৃদ্ধি হৈছে আমাৰ 12.75% বৃদ্ধি হৈ 68,063জন হৈছে, আৰু মহিলা 13.72% বৃদ্ধি হয় 67,702গৰাকী হৈছে। এজন ভোটাৰ অন্যান্য শিতানত তেখেতে নিজকে ৰেজিষ্টাৰ কৰাইছে, আৰু সৰ্বমুঠ আমাৰ 1,35,766জন ভোটাৰ হৈছে। যিহেতু এইটো এটা খচৰা, আমাৰ পৰৱৰ্তী সময়মতে নিৰ্ধাৰিত সময় মৰ্মে আমাৰ যি পূৰ্ণাংগ যিখন আমাৰ পাব্লিছ কৰা যাব, সেই মৰ্মে আমি যাতে ৰাইজক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ, আৰু আপোনালোকৰ থ্ৰুৱেদি আপোনালোকৰ যোগেদি যাতে তেওঁলোকে খবৰ পায় এই বিষয়ে, আৰু আমাৰ সকলো কাৰ্যালয় মূল কাৰ্যালয় আৰু যিহেতু আমি ৰাজনৈতিক দলসকলকো দিছোঁ, গতিকে তেওঁলোকৰ জৰিয়তেও যাতে ৰাইজ আগবাঢ়ি আহে, কিবা যদি শুধৰণি কৰিব লগা আছে, সংশোধনী কৰিব লগা আছে, তেওঁলোকে যাতে আমাক আহি সোনকালে জনায়, আৰু আমি সেই মৰ্মে আমি নিৰ্ধাৰিত সময় মৰ্মে আমি পূৰ্ণাংগ তালিকা আমি পাব্লিছ কৰোঁ। নতুন খচৰাখন মানে পূৰ্ণাংগ হেৰি কৰিবলৈ আমি তেওঁলোকে আগবাঢ়ি আহক ৰাইজে। আৰু যদি কৰ্তনো কৰিব লগা থাকিব পাৰে, বহু কিছু হয়তো লোক বিবাহ হৈ অন্য ঠাইলৈ গুচি গৈছে, নাইবা 2-এজন হয়তো আমাৰ মাজৰ পৰা আঁতৰি গৈছে, গতিকে তেওঁলোকৰো নাম কৰ্তন কৰিবলৈ আগবাঢ়ি আহক, যাতে যিসকলে জানে বা পৰিয়ালৰ মানুহ হওক বা যিসকল জানে তেওঁলোকে আগবাঢ়ি আহক। गोदोना सानाय, सिनस्रि सानाय, जरा जरा सानाय, हान्थु सानाय आरो खर' सानाय बायदि जेंनानि फाहामथायनि मिरु एसआइ निउर' थेरापि सापागुरिनि बेंटल गेटआव। आथिं फारसे थांनानै थाफ्लि खावसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय, दा एसे मोजां दं आरो। आङो निउर'थेरापिस्ट बङाइगाव सापागुरिनि बेंटल गेटआव बाहाय बे आं निउर'थेरापि होनाय मोनसे थेरापिस्टखौ आं सालायो। दासिमहालागै आङो 10 मास जाबाय बाहाय। 10 मासनि गेजेराव गोबां मानसियानो माने बेबायदि हामनानै थांनायखौ थांबाय, मोजां मोनबाय। सोरहाबा पेरालाइज, सोरहाबा बेबायदिनो सिनस्रि सानायफोर, सेटिका जानायफोर, सार्भाइकेलनि प्रब्लेम बा हान्थु सानाय, एंगल सानायफोर, टेनिस एल्ब'फोर, माइग्रेनफोर, नैबेफोर बेमारफ्रा हामनानै थांबाय। सिनस्रियाव सानाय जादों आरो बेनो आथिं फारसे थांनानै थाफ्लि खावसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय, दा एसे मोजां दं आरो दोनथ'लाबायनो फ्रि। दा मोजां मोनबाय आरोना? आं सिनस्रि सानाय जादोंमोन फार्स्टआव, सिनस्रि सानाय जानानै थाबायनो हायि जादोंमोन। 1 सप्तायानो जाबायमोन। खामानि जादोंमोन, दा बेयाव फैनानै माने थाबायनो हाबाय। दा मोजां मोनबाय आङो, मोजां थाबायनो हाबाय।